ভণ্টি তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পী গগৈ। তোমাৰ নামটো ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্চনা শৰ্মা। হে গাইজ নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ দেই। আপোনালোকে গম পাইছে ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ 150 বছৰীয়া জয়ন্তী মহোৎসৱ উদযাপন কৰি থকা হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে। আজি একেবাৰে শেষৰটো দিন হয়। শেষৰটো দিনত শেষৰটো অনুষ্ঠান আহি পালেহি একেবাৰে কাষতে। এতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব কিছু সময়ৰ পাছতে, আৰু সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে ভণ্টিসকলে আহিছে। আৰু ভণ্টিসকল আমাৰ ঢকুৱাখানাৰে হয়। ঢকুৱাখানাৰ কোন ঠাই হয় ভণ্টিসকল? ঢকুৱাখানা কাঠৰ বাৰী গাঁৱৰ হয়। আৰু ভণ্টিসকলে ঢকুৱাখানাৰ যিমান অনুষ্ঠান হৈ থাকে, ঢকুৱাখানাত যিমান অনুষ্ঠান হয়, এই ভণ্টিসকলে সেই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে ন ভাইটি? ভণ্টি ন ভণ্টি? আৰু ভণ্টিসকলৰ লগতো কথা পাতিম। কি হ'লে? ভণ্টিসকলৰ লগতো কথা পাতিম আৰু আমাৰ ছাৰৰ লগতো কথা পাতিম। আমাৰ ছাৰ আছে এইখন বিদ্যালয়ত, ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ত বৰ্তমান শিক্ষকতা কৰি আছে। আৰু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এই ছাৰে আমাক ইংৰাজী পঢ়াইছিলে। আৰু এডাল যেতিয়া আমাক মানে পঢ়াবলৈ আহে নহয়, বেট এডাল লৈ আহে আকৌ, নোৱাৰিলে খুব দিয়ে ঠাউকে। বাৰু যি কি নহওক, ছাৰ এতিয়া আহি একেবাৰে শেষ পৰ্যায় পালেহি। আজি এতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব সন্ধিয়া সময়ৰ পাছতে। আপোনাৰ অনুভৱটো অকণমান কৈ দিয়কচোন, কি ক'ব এতিয়া? প্ৰকৃততে আমি আনুষ্ঠানিকভাৱে 150 বছৰ পালন কৰিছোঁ যদিও এই বিদ্যালয়ৰ অতীত আৰু ইতিহাসটো আৰু দীঘল। 1872 চনত ব্ৰিটিছ চৰকাৰে বিদ্যালয়খন গ্ৰহণে কৰিছিল, কিন্তু তাৰ আগতেই আমি লিখিত আৰু কথিত দুইটা হেৰিয়াত পোৱা মতে 1852-53 মানতেই আৰম্ভ হৈছিলে বালিগাঁৱত। তাৰ পৰা গ'ল বৰুৱাটিকা, তাৰপিছত আকৌ চাৰিআলিলৈ আহিলে, তাৰপৰা আকৌ ঘাঁহি গাঁৱলৈ গৈছিল। এই ৰাস্তাৰ সিপাৰেও আছিলে, তাৰপিছতে আহি এই অৱস্থান কৰিলেহি। এতিয়া এই বিদ্যালয়ত শিক্ষকতা কৰি মই শিক্ষকতা বৃত্তি লৈ মই 1988 চনৰ ছেপ্টেম্বৰ মাহত জইন কৰিছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে আছোঁৱেই, প্ৰায় 35 বছৰ পাৰ হৈছে বুলি মই ভাবিছোঁ। ইয়াত থাকি এই বিদ্যালয়ৰ ছাত্ৰসকল যিসকল পাইছিলোঁ, তেওঁলোকৰ জৰিয়তে মই এই পৃথিৱীত উপভোগ কৰিবলগীয়া সকলোখিনি উপভোগ কৰিব পাৰিছোঁ। লগতে এই 150 বছৰীয়া উদযাপনৰ সময়খিনিত সহকাৰী শিক্ষক হিচাপে, সহকাৰী সম্পাদক হিচাপে যিখিনি কাম কৰিব লাগে, যি ধৰণে ৰাইজক ছাত্ৰ ছাত্ৰীসকলক সহযোগ কৰিব লাগে, তেওঁলোকক সুবিধা প্ৰদান কৰিছোঁ। আৰু এইটোৱে হ'ল মোৰ আটাইতকৈ জীৱনৰ মধুৰতম সময়। এই সময়টো মই উপভোগ কৰি এই ধুনীয়া ধুনীয়া ছোৱালী ল'ৰা আৰু ছাত্ৰ, তোমালোকক প্ৰাক্তন ছাত্ৰ জ্যেষ্ঠজনক পাই মোৰ মনত কি ভাৱ প্ৰকাশ কৰিম, কোনো শব্দৰে ইয়াত প্ৰকাশ কৰিব নোৱাৰি। মনোজ, ছাৰক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এতিয়া কাষতে যিহেতু ভণ্টি কেইগৰাকীমান আছে আৰু ভণ্টিসকলে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভণ্টিসকলে কি নৃত্য প্ৰদৰ্শন কৰিবা নেকি? ভণ্টি ভণ্টিসকলে নৃত্য প্ৰদৰ্শন কৰিব। আৰু নৃত্যটোৰ নাম কি? অলপ ওচৰলৈ আহাচোন। নৃত্যটোৰ নাম কি? হাজং। আৰু এই ড্ৰেছটো যে পিন্ধি আছে, এই ড্ৰেছটো হাজং ড্ৰেছ ন? হাজং ড্ৰেছ হয়। তোমাৰ নামটো ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰী মাৰ্জন সন্দিকৈ। পঢ়ি আছানে? হয়। কোন ক্লাছত? 9। কোন স্কুল? ঢকুৱাখানা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। তুমি? ঢকুৱাখানা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। তুমি? ঢকুৱাখানা কলেজিয়েট হাই স্কুল। তুমি? ঢকুৱাখানা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ঢকুৱাখানা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ঠিক আছে, ভণ্টিসকলক লগ পাই বহুত বেছি ভাল লাগিলে, হয় না? ভাল লাগিলে? দৰ্শকসকলক তুমি কি ক'বা? যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লাগে। লাজ কৰিছে চাহেজনী। তুমি অলপ ক'লা, তুমি কৈ দিয়া ধুনীয়াকৈ। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব লাগে। বাইদেউ কৈ দিয়ক।